নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ভালে থাকক সুস্থ থাকক সেয়াই আৰু ন আৰু আজি ওলাইছোঁ মানে আপোনালোকেতো দেখিছে চাগে আৰু অকণমান সাজিছোঁ কাচিছোঁ বাৰু ওচৰতে বিয়া এখন আছে গাঁৱৰ বিয়া আৰু সেই বিয়াখনলৈ গৈ আহোঁ মা বেটাকো মই উলিয়াই মেলি লৈছোঁ আৰু এতিয়া মা আগত গ'লে মই যাওঁ আৰু বিয়াখন মানে একদম নৈ পাৰ হৈ যাব লাগিব আপোনালোকৰ ভিডিঅ'ত অকণমান মই দেখাম বাৰু আৰু ছোৱালীও শুনিছোঁ ওচৰে মানে দৰা ঘৰৰ পৰা ছোৱালী ঘৰলৈ 1.5 কিলোমিটাৰমান দূৰ হ'ব সেই বুলি শুনিছোঁ আৰু মানে প্ৰথম এবাৰ মানে ওচৰত দৰাও ওচৰ আৰু ছোৱালীও ওচৰ বিয়া মানে শুনিছোঁ মানে আগতেও শুনিছোঁ আজি এবাৰ দেখিম কিন্তু ছোৱালী ঘৰত আমাৰ ঘৰত মানে নিমন্ত্ৰণ কৰা নাই আমাৰ বৰ্তাহঁতৰ ঘৰত নিমন্ত্ৰণ কৰিছে আৰু ছোৱালী ঘৰলৈ আমাৰ বৰমাহঁত গৈছে তেওঁলোক সোনকালে গ'ল জোৰোণ দিবলৈ কিন্তু আমাৰ এতিয়া দৰা ঘৰহে নিমন্ত্ৰণ আছে গতিকে আমি দৰা ঘৰলৈ যাওঁ আৰু এতিয়া আমি গৈ থাকোঁ আগবঢ়াই দিবলৈ কৈছে গাঁৱৰ বিয়া সেইকাৰণে উৰণিখন লৈ আহিছোঁ আৰু দেই নহ'লে আকৌ মানে বেয়া দেখিব নহয় জানো আমি গাঁৱলীয়া পৰিৱেশৰ গাঁৱলীয়া বোৱাৰী A few moments later. এতিয়া এখন দলং হা আৰু আমি এতিয়া বিয়া ঘৰলৈ যাম একদম নৈ পাৰ হৈ যাম আৰু এখন দলং এখন একদম ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় যে একদম কথাটো সঁচা আৰু এখন বিয়া ঘৰৰ কাৰণে দুঘৰ মানুহ একদম ৰাইজে এখন দলং বনাই দিছে আৰু এতিয়া আমি যাবলৈ সুবিধা হৈছে নহ'লে আমি নাৱত যাব লাগিলে হয় দেখোন মোৰ নাৱত যাবলৈ অকণ ভয় হয় কিন্তু এতিয়া মানে দলংখন হোৱাৰ পৰা যাবলৈ ইমান ভয় হোৱা নাই গৈ থাকোঁ লাহে লাহে সেইকাৰণে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ অকণ গতিয়াচোন ভয়ো লাগিছে আকৌ এবাৰ মই বেক কেমেৰাত দলংখন পুনৰবাৰ দেখাই দিছোঁ কাৰণ চাওকচোন দুঘৰ মানুহৰ কাৰণে ইমান ধুনীয়াকৈ গাঁৱৰ ৰাইজে দলংখন বনাই দিছে স্কুটি আৰু বাইক যদি এই দলংখনেদি পাৰ কৰাবলৈ হয় তেতিয়া কিন্তু বহুত বেয়া হ'ব আৰু মাজতে চাওকচোন কিমান হেৰেং মানে আৰু জেওৰা দি দিছে আৰু মানে যেনে তেনে বিয়াখন খাবলৈ যাবলৈ মানুহক এটা সুবিধা কৰি দিছে আৰু বহুতখিনি ভাল লাগিছে সেইকাৰণে ধুনীয়াকৈ আমি যাব পাৰিলোঁ আৰু এতিয়া আমি লাহে লাহে গৈ পাৰ হ'লোৱে আৰু অকণমানহে আছেগৈ মোৰ কিন্তু ভয় লাগিছিলে দেই মাজত এতিয়া চাওকচোন কেনেদৰে পাৰ হ'লোঁ আৰু ইয়াৰ পৰা অকণমান গ'লেই আৰু বিয়া ঘৰ পামগৈ মা আমাৰ বেটাক লৈ আগবাঢ়িলে তেওঁ এইবিলাক পাৰ হোৱা অভ্যাস আছে যে সেইকাৰণে পটককৈ পাৰিলে বাৰু আৰু এতিয়া আমি আহি বিয়া ঘৰ পালোহি এতিয়া বিয়া ঘৰ আহি পাই আমি বহি আছোঁ খুব গৰম উঠিছে একদম গৰমত কিবা লাগি গৈছে এইফালে মাইনো একদম ওলাই মেলি ৰেডি হৈ আহিছে তাইও বিয়ালৈ বুলি আৰু কেনেকুৱা লাগিছে আমাৰ একদম মাইনো কমেণ্ট এটা কৰি জনাই দিব দেই চব ব্লেক মিলাই লৈছে আৰু তাই এতিয়া বহি আছোঁ আমি A few moments later. আৰু এইফালে আমাক খাবৰ কাৰণেও নিমন্ত্ৰণ কৰি আনিলে আৰু এতিয়া মই বেটাক খুৱাই ল'ম তাক একো খুৱাই অনাই নহ'ল বিয়া ঘৰলৈ সি একোৱেই নাখালে শুই উঠিয়ে চিধাই লৈ আহিলোঁ তাক উলিয়াই মই 1 hour later. আমি খাই বৈ অকণমান বহি তাৰপিছত অলপ সময় পিছতে আমি ঘৰলৈ যামগৈ এইফালে আমাৰ মনক কিবা এটা কৈ দিয়া ধুন বাৰু সি মানে পেহীয়েকৰ খাৰুখিনিত পূৰা মন আৰু খাৰুখিনি ভাল পাইছে সি চুই আছে আৰু অলপ সময় বহি আৰু আমি ঘৰলৈ যামগৈ আৰু কাম নাই নহয় আৰু কি কৰিম ন বহি থকাহে আৰু এতিয়া বিয়া ঘৰ অকণমান আপোনালোকৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ A few moments later. এতিয়া আমি বিয়া ঘৰৰ পৰা আহি আছোঁ এডোখৰ খোজকাঢ়ি আহিছোঁ বেটাক দেউতাকক ফোন কৰি মাতি দিলোঁ লৈ গ'লহি আৰু এতিয়া আমি আহি আছোঁ আৰু খোজকাঢ়ি বেছি দূৰ নাই ঘৰলৈ পাবলৈ অকণমান আছে এতিয়া পামগৈ আৰু কেতিয়াবা খোজকাঢ়িও ভাল লাগে আৰু বহুত দিনৰ মূৰত যে এইবাৰ খোজ কঢ়াৰ নিচিনা হৈছে দেই মোৰ প্ৰায় ক'ৰবালৈ গ'লে এখেতৰ লগতে যাওঁ
এনেকৈ খোজকাঢ়িবলৈ নাপাওঁৱে আৰু ঘৰত থকা খন্তেক আৰু সেই কাম বন নীতি সিতি কৰি থাকোঁতেই যায়গৈ সন্ধিয়া মানে ৰাতিপুৱা সময়তো এনেকৈ খোজকাঢ়িবলৈ আহিবলৈ নাপাওঁ তাৰ লগতেই আকৌ পিছবেলা সময়তো আহিবলৈ নাপাওঁ আগতেতো মানে জীয়ৰীতে ধৰক পিছবেলা সময় বা কলেজ পঢ়ি থাকোঁতে কলেজলৈ খোজকাঢ়ি আহোঁ তেতিয়া ভাল লাগে খোজকাঢ়িবলৈ পালে এতিয়াতো একদম ঘৰতে থাকি দেখি আৰু খোজকাঢ়িলৈ তেনেকৈ নাপাওঁ এতিয়া গতিকে বিয়া ঘৰৰ পৰা আহিছোঁ অকণমান সময় খোজো কাঢ়িছোঁ ভাল লাগিছে এতিয়া পামগৈ আৰু ঘৰ 1 hour later. আৰু এতিয়া বিয়া ঘৰৰ পৰা অহাটো সময় বহুত হ'ল মানে ময়ো কাম বন কৰি মেলিলোঁ আৰু এতিয়া অকণমান আজৰি পাইছোঁ সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ আৰু এতিয়াতো সন্ধিয়াই হ'ল গতিকে এতিয়া গধূলি ভাত সাজৰ কাৰণেও চিন্তা কৰিব লাগিব সেইকাৰণে মিষ্টাৰে এতিয়া খাহী মাংস অকণমান আনিছে গতিকে মই আপোনালোকৰ আগত ভাবিলোঁ যিহেতু মই বনাম কেনেকৈনো বনাওঁ সেই ৰেচিপিটো অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে ভাল পায় মোৰ এই ৰেচিপিটো তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক এটা কৰি দিব আৰু দেই তাৰপিছত বাকী এতিয়া মই কেনেকৈনো বনাওঁ তাকে আপোনালোকক অকণমান দেখাই যাম আৰু আপোনালোকে চাই যাব দেই আৰু এয়া মাংসখিনি বনাবৰ কাৰণে মই ৰেডি কৰি লৈছোঁ ওপৰত সৰু সৰুকৈ ইমান সৰু নহয় বাৰু পিঁয়াজ কাটি লৈছোঁ আৰু এতিয়া মই হালধি মিট মছলা অকণমান নিমখ দিম মই সানি থাকিম অলৰেডি মই এইখিনি সানি লৈ ভিডিঅ'টো তাৰ পিছতহে কৰিছোঁ বাৰু নিমখ অকণমান দিছোঁ বেছি নাই দিয়া আৰু এইফালে মই দুটা ডাঙৰ চাইজৰ আলু এইটো এনেদৰে কাটি লৈছোঁ মানে ইমান চাইজত আৰু পিঁয়াজ মই ডাঙৰ চাইজৰ দুটা লৈছোঁ আৰু এটা পিঁয়াজ মই আগতীয়াকৈ সানিয়ে লৈছোঁ বাৰু মাংসত আৰু খাহী মাংসত বেছি দিব লাগে পিঁয়াজটো আৰু পিঁয়াজ বেছি দিলেহে মাংসখিনি খাই টেষ্ট লাগে মানে ভাল হয় আৰু এইফালে তেজপাত এটা লৈছোঁ আৰু এই আদা নহৰু পেষ্ট আৰু আনফালে ইয়াৰ কেৰাহীত তেল দিলোঁৱে মই আৰু এইফালে মই লং ইলাচি ডালচেনি এনেদৰে পানীত তিয়াই থৈছোঁ আৰু যেতিয়া কোমলিব তেতিয়া মই খুন্দি ল'ম এতিয়া পিঁয়াজ দিলোঁ আৰু ইয়াত তেজপাত এটাও দি দিছোঁ লগতে আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে এনে লৰাই থাকিব আপোনালোকে মই জলকীয়াটো খুব কম দিম কাৰণ ইমান জ্বলা নাখাওঁ আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়া অকণমান জলকীয়া বেছি দিব কেঁচা জলকীয়া দিব যিটো বজাৰত পায় ঘৰত আছে আজি ঘৰৰ জলকীয়াও দিব পাৰে আমাৰ ঘৰতো পিছে জলকীয়া আছে কিন্তু মই জলকীয়া নিদিওঁ কাৰণ জ্বলাটো কম খাওঁ কাৰণে এতিয়া একদম চিম্পুলকৈ বনাম বাকী মছলাবিলাকততো জ্বলা অকণমান হ'বই আৰু এইফালে মিট মছলা দিছোঁ আৰু ইয়াৰ ৰেড চিলি আৰু এয়া মই আদা নহৰু অকণমান দি ল'লোঁ বনাই থোৱা পেষ্টখিনি তাৰপিছত আকৌ এই মাংসখিনি কুকাৰত বনাম কুকাৰত বনাওঁতেও দিম কিন্তু সেয়া দেখিছেনে আধা দিলোঁ এই আধা থৈ দিছোঁ মই লৰাই থাকিম লৰাই মেলি মই মাংসখিনি এনেকৈ ঢাকি দিছোঁ আপোনালোকে মাজে মাজে লৰাই থাকিব যেতিয়ালৈকে মাংসটোৰ পৰা অকণমান পানী ওলাব তেতিয়ালৈকে আপোনালোকে লৰাই মেলিয়ে থাকিব আৰু এতিয়া আমাৰ মাংস হৈছে আৰু এয়া অকণ পানী ওলাইছে লৰাই থাকিব আপোনালোকে এই পানীটো ওলোৱালৈকে দিব লৰাই থাকিব আৰু এয়া মই আলু দিছোঁ আপোনালোকে যেতিয়া মাংসখিনি বনাই থাকোঁতে মাংসৰ পৰা যিটো পানী ওলাব সেই পানীকণ যেতিয়া নাইকিয়া হ'ব আৰু যেতিয়া মাংসকণ অকণমান সিজাৰ দৰে গম পাব নিজেই তেতিয়া আলুখিনি দিব
আৰু আলুখিনি এনেদৰে লৰাই বেছি নাথাকিব, মাংসখিনিও লৰাই নাথাকিব, নহ'লে ভাগি যাব। তলত লাগিছে নেকি সেইকাৰণে লৰাই থাকিব লাগে, বৰ বেছি লৰালেও ভাগি যাব। আৰু মই এতিয়া আকৌ ঢাকি দিছোঁ। আলু দিয়াৰ পিছত মই আকৌ এবাৰ দিম লং ইলাচি গুড়ি। মই অথনি আপোনালোকক দেখাইছিলোঁ কিন্তু খুন্দা নাছিলোঁ। এতিয়া মই এইখিনি গুড়ি কৰি এতিয়া মই আলুৰ লগত দি দিছোঁ। আৰু এনেদৰে আকৌ অকণমান সময় লং ইলাচি গুড়িখিনি যাতে মাংসখিনিৰ লগত মিহলি যায় সেইবাবে মই আকৌ এবাৰ লাহে লাহে লৰাই দিছোঁ। মাংসখিনিত এতিয়া মই আকৌ অকণমান পানী দি দিছোঁ। তলত লাগি ধৰিব পাৰে সেইকাৰণে পানী দিছোঁ, কমকৈ দিছোঁ, বেছি নহয়। মানে 15 মিনিটমান মই কেৰাহীত সিজাই লৈছোঁ। দিয়াৰ পিছত মই আকৌ বেছি সময় নহয়, অকণমান সময় এইখিনি সিজিবলৈ দিলোঁ। আৰু এতিয়া মই এইখিনি কুকাৰত সুমুৱাই দিম। দিয়াৰ পিছত মই এইখিনি 3টা চিটি মাৰিবলৈ দিলোঁ। আৰু 3টা চিটি মৰাৰ পিছত আৰু এইফালে ধনিয়া কেইডালমানো আনি লৈছোঁ, বহুত ভাল লাগে ধনিয়া গোন্ধটো। আৰু এয়া মাংসখিনি 3টা চিটি মৰাৰ পিছত মই কুকাৰৰ মুখনিখন খুলিলোঁ। আৰু খোলাৰ পিছত মই তেতিয়া ধনিয়া অকণমান সৰু সৰুকৈ কাটি দিলোঁ। বাকী গোন্ধটো ধুনীয়া ওলাইছে, কিন্তু খাবলৈ বা কেনেকুৱা হয়। কুকাৰৰ মুখনি খোলাৰ পিছত ৰৈ থাকিব নোৱাৰি আৰু একদম ধুনীয়া চেণ্ট এটা আহিছে। আৰু গতিকে এতিয়া খাই লওঁ। ধুনীয়াকৈ সজাই মেলি লৈছোঁ। এয়া লাই শাক আৰু এয়া ঘৰৰ নেমু আৰু মাংস। আজিলৈ মোৰ ভিডিঅ'টি ইমানেই আছিলে। বাই বাই।